Hello guys, welcome to my new vlogs. আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মানে ফুডটো লগাইছোঁ মানে আমাৰ গাঁৱৰে ভৈৰৱ ফোনত গৈছিল আৰু সিহঁতে লগাই দিছে ফুডটো ৰাতিপুৱা ভাল লাগিছে। চ' আপোনালোকে সকলোৱে ফোন ইউজ কৰে, মোবাইল ফোন ইউজ কৰোঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই মই নাজানো। তাৰমানে মান্থলি যোনটো আমি ৰিচাৰ্জ কৰোঁ, এয়াৰটেল হওক, জিঅ' হওক, কিবা কোম্পানী ভোডাফোন চোডাফোন, তো মান্থলি যোনটো আমি ৰিচাৰ্জ কৰোঁ, আমি আচলতে 1 মাহৰ বুলিহে ৰিচাৰ্জ কৰোঁ। তো 1 মাহৰ বুলি ৰিচাৰ্জ কৰোঁতে কিন্তু আমি কিমান দিনৰ পাওঁ? 28 দিনৰ পাওঁ। চ' সেই কথাটো সত্য হয়নে নহয়, সেইটোক আপোনালোকক মই কল ৰেকৰ্ড কৰিছিলোঁ। সেই কল ৰেকৰ্ডটো আপোনালোকক শুনাই দি আছোঁ। নে আমাক কোম্পানীয়ে ঠগি আছে না কি, আপোনালোকে নিজে শুনি লওক। নমস্কাৰ, স্বাগতম। মই আজি আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? হয়, নমস্কাৰ বাইদেউ, মই দিনেশ কুটুম কৈ আছোঁ। হয়, জনাব। হয়, আচ্ছা বাইদেউ, আমি যে আপোনাৰ ৰিচাৰ্জ কৰোঁ, হয় এটা কথা জানিবৰ কাৰণে মই ফোন কৰিলোঁ। যোনটো আমি মান্থলি ৰিচাৰ্জ কৰোঁ, আপোনালোকৰ 1 মাহত কিমান 30 দিন নহয় জানো? হয়। 30 দিনত 28 দিনৰ কিয় এইটো দিয়ে যে? 30 দিন কিয় ক্ষমা নিদিয়ে? কৰিব, আমাৰ ফালৰ পৰাতো আপোনাৰ এমাহৰ বুলি দিয়া নহয়, 28 দিনৰ কাৰণে দিয়া হৈছে। 28 দিন এমাহ বুলি কয় হয়, যে এমাহত 30 দিন হয়, বাট আপোনাৰ এমাহ হিচাপতো দিয়া নহয়, কেলেণ্ডাৰ হিচাপতো আমাৰ দিয়া নহয় ন। আমাৰ ফালৰ পৰা 28 দিনৰ কাৰণে সেইটো দিয়া হয়। আচ্ছা, যোনবিলাক প্লান আহে সেইবিলাক 28 দিন বুলি আহে নেকি? হয়, 28 দিন, 24 দিন এনেকুৱা থাকে ন। তো আপোনাৰ দিন হিচাপত দিয়া হয়, এইটো আপোনাৰ মাহ হিচাপত, কেলেণ্ডাৰ হিচাপত এমাহত 30 দিন, 30 দিন দিব লাগিব, এমাহ দিয়া গৈছে, এনেকুৱাকে দিয়া নহয়, 28 দিনে দিয়া হয়। এইটো তাৰিখ হিচাপত, ডেট হিচাপত দিয়া হয় স্যাৰ। মানে ডে চিষ্টেমত দিয়া হয় 28 হয়, দিন তেনেকুৱা, মানে মান্থলি চিষ্টেমত দিয়া নহয় নেকি? মান্থলি চিষ্টেমত দিয়া নহয়। সেইটোৱে মোৰ হয় কনফিউজন এটা আছিলে মানে। হয়, তো ৰিচাৰ্জৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে তেনে এয়াৰটেল থেংকছ এমনটো *11*5 ডাইল কৰি চাব পাৰে। মই নাম্বাৰটো মেছেজ কৰি দিছোঁ, ঠিক আছে? ঠিক আছে দিয়ক। হয় স্যাৰ, ধন্যবাদ। এয়াৰটেলত কল থাকিল। কৰাৰ বাবে আপোনাক ফিডবেক আমাক প্ৰতিদিন উন্নত কৰে। ঠিক আছে।